মই আৰু অলপমান ষ্টাইল কৰি আহৰ হেই নালগে আমি কেনেকৈ আছো দেখা নাই এই নহয় আপি চাব যোৱা কথা যদি এক পছন্দ কৰি দেই হেই নকৰে ইটো পুৰা ষ্টাইলত আছি তই দেখো ফেফৰা লগা গুটো আহ দিছা মোৰ যে কাপোৰেই নাই পচি জাগা এই চুপ তই কি টিকটক কৰি থাকা বুলি ভাবছা নেকি বেকগ্ৰাউণ্ড মিউজিক দি আছি টিকটক বন্ধ আছি আচ্ছা গাড়ীখন হ'ল বেলেগৰ সিহঁতৰ চলিটো স্কুলৰ পৰা লৈ আহিম বুলি কৈ গাড়ীখন লৈ আহিছোঁ গতিকে গাড়ী ভাড়া দিব নালাগে তেলটো কোনি ভৰাব আচ্ছা শুন তেলটো তই ভৰাই দিবি হা বাকী ৰাস্তাত চিগত যি লাগে সেইটো মোৰ বাকী আৰু চাহ পানীটো টেনশ্যনে নাই পইনে ঘৰত খামেই মোৰ পইচাই নাই কি পইচা নাই পুৰা দেখোন চেলা চেম্বাৰ মাৰি ওলাই আছে লাগাত কৰি বেছি ষ্টাইল কৰি ঐ মেকআপো কৰিছি তাকেতো আবত দেখা ভোজ খাব যাওঁ বুলি কইনা চাব আহিলি নহ'ব গাড়ীত তেলো ভৰাব লাগব তেতিয়া এই গাড়ী চলব মোৰ লগত 400 টকাহে আছে হ'ব দে আমি 400 টকাৰে কইনা চাম দে হ'ব দে বল 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 যাওঁ যে দেৰি হৈছে দে বব কে ক'ৰ পৰা আহিলি এই আহিলোঁ ৰ ভাই একদম পইচা পাতি নাই টেনশ্যন মানুহ এটাক দিব লাগে পইচাৰ টেনশ্যন ইমান লৈ আছা এফালে চাওঁ মই ঘৰত বহি ইয়াতে কি কৰি আছোঁ প্ৰথমতে বিনাময় এপটো অ'পেন কৰিব লাগিব মোৰ অলৰেডি ইনষ্টল কৰা আছে আপোনালোকে কৰি ল'ব তাৰপিছত আমি কি কৰিম এই চিটটো সিলেক্ট কৰিম মোৰ অলৰেডি কৰা আছে আপোনালোকে কৰি ল'ব তাৰপিছত ৰিয়েল একাউণ্টত যাম যেনে একাউণ্টটো সিলেক্ট কৰিম কৰি কেনে এতিয়া ইনভেষ্টমেণ্টত যাম ধৰি লওক মই 7,000 টকা ইনভেষ্টমেণ্ট কৰি দিলোঁ এতিয়া বাৰডাল আপ ডাউনটো চাই ল'ম চাই লৈ কেনে ধৰি লওক মই আপত 7,000 টকা লগাই দিলোঁ এয়া চাওক এতিয়া বাৰডাল আপ ডাউন কৰিব এয়া চাওক মই 12,810 টকা পাই গ'লোঁ এইটো চাওক দেখিছেনে চা মই দেখাই দি আছোঁ আৰু দেখাই দিছোঁ দেখলি অঁ ভালে দেখোন মোকো দিয়ে ভাই মোকো দিয়ে আৰে মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ডাউনলোড কৰিলোঁ অঁ আপোনালোকক ক'লোঁ মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে এতিয়াই যাওক ডাউনলোড কৰক আৰু ৰেজিষ্টাৰ কৰক মই কইনা চাব অহাৰ আগত ৰাজুৰ দোকানত যাই পেলাই মোবাইল এটা বাকীকৈ সুধিলোঁ সি বোলে নেদেই তাৰপিছত মই ক'লোঁ ঠিক আছে সেইটো কি মোবাইল দি ৰিয়েলমি মোবাইল এটা দিলা দিয়াৰ পিছত মই কি কৰিছোঁ জানাৰ নাই বাক্সাটো খুলি পেলাই মোৰ ভাঙা চিঙা মোবাইলটো সোমাই দিছোঁ দি পেলাই নতুন মোবাইলটো লৈছোঁ এতিয়া কইনা চইনা চাই পেলাই যাই পেলাই তাক আৰু মোবাইলটো ঘূৰাই দিম মই কমে সেই বেটা তোৰ মোবাইল দি পেলাই কইনা চাই আহিলোঁ হৈ গ'ল কিনিব দৰকাৰ নাই তাততো টেনশ্যন হৈ যাব কোনোবাই মোবাইলটো কিনিব আহিলে ছেকেণ্ড হেণ্ড মোবাইল পাগলা হ'ব আচ্ছা আমি কইনে চাব আহিলোঁ ঠিকে হা কথা হ'ল কি আমি আপি ক'ত পাম গাঁৱে গাঁৱে যাই কাৰোবাক সুধিম চল পচি জেগাত কি বুলি আপি আছে না নাই তই কি ভাঙা চিঙাৰ বেপাৰী বুলি ভাবছা নেকি এই ভাঙা চিঙাৰ বেপাৰীগিলা যে গাঁৱে গাঁৱে যাই পেলাই আটা ভাৰে আনকে এই ভাঙা চিঙা লোহা প্লাষ্টিক আছেনে আমি কইনা চাব আছোঁ লোহা টিং প্লাষ্টিক নহয় লগত আনবোৰ 400 টকা সি আৰু গাঁৱে গাঁৱে ঘূৰে তই নিজে কেইটকা আনছা বাপে গাড়ীখন কিমান কষ্ট কৰি মাথা মাৰি আনিছোঁ গম পাইছা তাকো স্কুলৰ পৰা যদি চলি ঘৰত যায় নাপায় তে নতুন চলি দিব লাগিব নিজেতো বহি আছা পুৰা ষ্টাইল মাৰি একদম কলীয়া গাহৰিটো হৈ পেলাই দে হ'ব দে কিবা এটা কৰিম
এই ৰখচোন দোকানখনৰ ঘৰত ৰখচোন কিয়া এনাই ৰখো অলপমান চিকট টিকট ল আৰু লগতে আপি চাপি আছে নেকি সুধি লওঁ যা তই জাগি যা আমি আছোঁ যাতে এটা শিখৰতা দেখচোন দাদা কথা এটা আছিলে কি কথা আপোনাৰ তাতে ছোৱালী পাম নেকি তই ক'ৰ পৰা আহিছা তই হাংচাং খাই আহিছা এইখন কি ছোৱালীৰ দোকান পাইছা মাইন নাহতে ভালে ভালে আঁতৰ পচি জেগাত ক'বাতি মাৰ খাই মৰবয়ে ছোৱালীৰ দোকান পাইছা এইখন কি হ'ল আপি পালি না নাই এনে তই কি ছোৱালী বজাৰত বিক্ৰী হোৱা বস্তু বুলি ভাবছা নেকি যে দোকানে দোকানে সুধলি পাবি এই ছোৱালী মানে আপি আপি মানে কইনা আৰু কইনা মানে জন্তু এই জন্তু নহয় মানুহ অ মানুহ এইটো বাপেহঁতে উলিয়াই থৈ দিয়া নাই দোকানে দোকানে কাৰোবাক সুধব লাগবো ইনফৰমেশ্যন উলিয়াব লাগবো যে ক'ৰবাত ভাল ছোৱালী আছে নে নাই ক'ৰবাত মাষ্টাৰ খুৱে মাৰিবয়ে তাকে বিদ্যা কৈছো মা কচম যদি কোনোবা মাৰিব আহে ঘেণ্টা তহঁতক চিনি নাপাওঁ বুলি ক'ম মই তহঁতৰ লগত অহা নাই বুলি ক'ম এনে খুদছো হে তই জীৱৰকে লিকচাৰ মাৰিছা তই মাথা নামৰা কিয়া অ তাকে কৰিব লাগবো তোৰ দ্বাৰা নহৈছে আৰু ইয়াতে মক্কেল পাই গেছো বে অ ভাই ভাই এই কি নাম আছিল ভাই ইয়াৰ অ ভাই চানি ভাই দেখোন অ কৰবাই এ নকপা আৰু এফালে আহিলো ফুৰিবা এইফালে এইফালে অৰা গেছৰা এই আহে এ ভাই তোৰে কথা কৈ আছিলো সিহঁতৰ আগত না তাকে এ হয় নেকি অ আচ্ছা তোৰ নামটো কি আছিল এই ৰাজু বৰকন্ত যদু কি আছিল দিগন্ত এই তাকে খাবি নেকি মই নাখাওঁ দে আপুনি খাব হে মই নাখায় বাকী খবৰ খবৰ একদম জাগাছ আৰু বাকী তোৰ ভাল এ মজা বাকী কিয় আহিলি বা ইয়াতে এই তাকে কবৰ কাৰণেতো আছো কি কিবা আচ্ছা শুন না আমাক তোৰ পৰা হেল্প লাগছিল কি হেল্প আমাক মানে আপি লাগছিল কি আপি ঐ মানে ধনী ঘৰৰ অকলশৰীয়া ছোৱালী লাগছিল ল'ৰা ছৰা নাথকা অ তাৰ মানে তোন কইনা চাবা আহিছা পচি জেগাত আপি এটা আহিছিল তোমাক ধনী ঘৰৰ ছোৱালী লাগে মানে ল'ৰা চৰা নাথকা লাগে নেকি অ মানে ধনী ঘৰৰ অকলশৰীয়া ছোৱালী লাগে আৰে অ ভাই কিমান ক'ব লাগে অ মানে যোৱাকালি তাৰ বিয়া গেল পচি জেগাত আশাহীন এ চাও কালি তাৰ বিয়াখন যে এইটো নখত লাগি আছে শুনি চাওচোন হেই, কি ফাল্টু কৰি আছা আচ্ছা শুনচোন তাৰ কোনোবা ফ্ৰেণ্ড আছে নেকি ফ্ৰেণ্ড আছে কিন্তু চব বুকিং চিষ্টাৰ চিষ্টাৰ নাই মায়াক হে পচি জেগাত এ ভাই আৰু ক'ৰবাত মাথা মান না তহঁতৰ আলহীৰ মাজত কোনোবা আছে যদি আমাৰ আলহীৰ ভিতৰত আমাৰ পেহী ছোৱালী এজনী আহিছিল কিন্তু এটা প্ৰব্লেম আছে কি প্ৰব্লেম মালটো অলপ ডেমেজ হৈছে মানে মালটো 3বাৰ পলে গেছি পচি জেগাত কিন্তু মালটো ফ্ৰেছ আছে এই খান্তা কথা ক'বা আছা 3বাৰ পলে যাৱাৰ পিছত এতিয়া আপি হৈ আছে নেকি তাইৰ এক্সপায়াৰী ডেট ফেল হৈ গৈছি এই এক্সপায়াৰী ডেট ফেল হওক দে কোনো কথা নাই এই কি কথা নাই চা ভাই আমি তিনজনে কইনা চাবা আইছো আমাক লাগিব ধনী ঘৰৰ ছোৱালী অকলশৰীয়া ছোৱালী তিনিজনে তিনটা কইনা পোৱাটো একদম টান কথা গম পাইছা না কথাটো চিন্তা কৰিলো ইমান কোৱালিটি থকা ছোৱালী নাপা গতিকে এও এটা ছোৱালী দেখাইছি তাকে চাও 3বাৰ বিয়া হলেও হ'ল 4বাৰ বিয়া হলেও হ'ল সেইটোৱে চাও যি হয় হ'ব গম পাইছা না কথাটো তাই 3বাৰ পলে যাৱা বুলি সিহঁতৰ গাঁৱৰ মানুহে গম পায় আমাৰ গাঁৱৰ মানুহেতো গম নাপায় তে আমি ক'বা লাগিল কবা নালগে আমাৰ তিনজনৰে যোনে বেয়া কৰে কবা নালগে হা চাই লওঁ যাই লওঁ কি হয় মইতো ভাই বেয়া নকৰা ডেফিনেটলি ন মোৰ ফালৰ পৰা মোৰ দেখিনতো চায়ে লাভ নাই ভাই আচ্ছা তহঁতেতো বিয়া নকৰা আচ্ছা এই জখিম মই উঠম এ ভাই তই পেহীক ফোন ল'ব ফোন লগাও ও পেহা পুতলি আছে না পলে গেলে আছে নেকি তিনটা ল'ৰা যাই আছে পুতলিক চাবা দে যাই আছে দে দে হ'ব দে মই ফোন কৰি কৈ দিলোঁ তুহুনিতে যাব পাৰা আচ্ছা কোনপিনে যাব লাগিব আমি
কোনপিনে মানে এই টাৰ্ণিংটো যি আছে টাৰ্ণিংটো লৈ প্ৰথম গাড়ীয়ে অলপমান জেগা অলপমান জেগা খোজকাঢ়ি যাব পাৰিব গেলা গাড়ী চাড়ী নিবা নালাগে ৰাস্তাত বোকা দুনিয়াৰ বাটটো গাড়ী নিবা নোৱাৰি নেকি নৰি গাড়ী নিবা মই আছো টেনশ্যন ল'বা নালাগে গাড়ী ইয়াতে থাক গাড়ী এটা থৈ যাম থলিও কথা নাই থাকো গাড়ী ইয়াতে থাকবো না একদম বঢ়িয়া চেভত থাকবো তই চাবি আৰু মই চাম টেনশ্যন ল'বা নালাগে কৰ যাম এতিয়া এপান দে ইপিন দি এই টাৰ্ণিংটোৰ প্ৰথম গাড়ীয়ে যাও ধৰা ভাই চলো যো যা যদি যাও নহ'লে মই নাযাওঁ য মই গাড়ীখন তে গাড়ীখন চাবি আৰু ভাই অ ভাই গাড়ীখনতে থলো চাবি দেই ভাই টেনশ্যন নলবি মই আছো না গেটখান খোল যো তই জানা আগত পটকে জোৱে তই জোৱে গেটখান খোল তই এগুণ যাচোন যা নখলা কিয়া খুলিম দে মই যাচোন তই যো ভাই জোৱে জানা আগত ঐ ৰ এক মিনিট তই দুকে ঠেলা ঠেলি কৰি আছা তই কোনে চাবা আছে আমি তোৰ লগত আছো গতিকে তই আগত যা ঠিকেই চাই লাভ নাই এফালে যা দে আমি ঘৰত যাওঁ দে নালাগে যা পচি জেগাত মাৰা মাৰা তাই ঐ আহিলো ৰচোন ঠিকে কাক বা মাতপে লাগবো এতিয়া কি বুলিবা মাতপে লাগবো তইহে কইনা চাবা আহিছা মাত যাকে মাতা আৰে মাত মাতে একো নহয় দেই মাত মাত এই ৰ মই মাতি আছো ইমান টেনশ্যন ল'ব নালাগে ৰচোন কৰি আছো চাই থাক না কিয়ে ভাই হেল্ল' মাইক টেষ্টিং অ দাদা দাদি খুৰা খুৰী পেহা পেহী নানা নানী জেঠা জেঠি মামা মামী আংকল আন্টি আৰু কিবা কিবি আপোনালোকৰ ঘৰত কইনা চাবা আহিছো জলদি আপিতে দিয়ক আমি লৈ যাওঁ উই আৰ দৰা ইজ ৰেডি এই গোটাই শেষ যায় ইজ্জাত শেষ কৰি পেলাইছে বেয়া কৰা লৈ যাইং গোটাই তোমালোক হয় আমি দিয়ক আপোনাৰ লগত তাতে বোলে ছেকেণ্ড হেণ্ড আপি এটা আছে এই ছেকেণ্ড হেণ্ড নহয় এই থাৰ্ড হেণ্ড 3বাৰ বলে গৈছে থাৰ্ড হেণ্ড তো আমি বিয়া কৰবা আছো কি ফাল্টু বকি আছা সন্মান শেষ কৰবি নেকি সন্মান আমি শেষ কৰা নাই তইহে খেদাব ওলছা নদস্তি হৈ দে হ'ব দে মনে মনে থাক তই অলপ বেছি বকি আছা বা আচোন তোমালোক ভিতৰত ভিতৰত মাতছি ৰচোন নিফালে ভিতৰত বান্ধি গুব নেকি তাকেতো কবা এই নোৱাৰি নামৰে গেৰাণ্টি নাই আচোন বহা না কিয়া যৌ যো তোমালোকৰ ঘৰ ক'ত মানে আমাৰ ঘৰ ৰঙিয়াত মানে তাৰ আৰু মোৰ ঘৰ ৰঙিয়াত ইয়াৰ ঘৰ আকলে কাউৰবাৰ পচি জাগা আচ্ছা তোমালোকৰ মাজত দৰা কোনজন আমি গোটাইকেইটাই চাবা আছো কইনা হেই নহয় দৰা এইজন আমি ইয়াৰ লগতে আছো হয় না আচ্ছা ভাইটি তুমি কি কৰি আছা বৰ্তমান মই বৰ্তমান কইনা চাবা আহিছো নহয় তুমি বুজা নাই তুমি এনে চাকৰি বিজনেছ কি কৰা পচি জাগা বিজনেছ মোৰ বহুত আছে হে ইয়ে কেথা হয় দিয়ক এওঁৰ 3-4টা ফেক্টৰীৰ লগতে আৰু বহুত বাগান আছে কিন্তু কি কি ফেক্টৰী আৰু কিহৰ বাগান আছে ধৰি লওক আলু পেজ বনোৱা ফেক্টৰী আছে আৰু চকলেটৰ বাগান আছে পেট্ৰল ডিজেলৰ খেতি আছে আৰু সোণাৰো বাগান আছে পাওঁ ন পচি জেগা পশ্চি জাগাত এইটো কি বস্তু এইটো আমাৰ চিক্ৰেট কথা দিয়ক আপুনি বুজি নাপাব আপুনি এটা কাম কৰক আপোনাৰ ছোৱালীটোক মাতি দিয়ক আমি যদি হয় ফাইনেল কৰি থৈ যাওঁ নেকি লৈ যাওঁ আৰু হয় না আচ্ছা বাৰু মই মাতি দি আছো ৰবা শিল্পা 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 Silpa, silpa,
ইয়েস কেনাই পচি জেগাত আচ্ছা তোমালোকে বহা কথা পাতা মোৰ ভিতৰত অলপ কাম আছে আচ্ছা তোমালোকৰ মাজত দৰা কোনজন হয় এইজন এইজন এনে তোমাৰ কাক বেছি ভাল লাগিছে মোৰতো তিনিজনকে ভাল লাগিছে কি কহে মাক কহাই কেনাই পশ্চিম জাগাত নহয় মানে তুমি কাৰ লগত বিয়া হবা মই গোটাই কেইজনৰ লগতে বিয়া হ'ম গাড়ীখন নাই দেখোন হাও গাড়ীখন মোক কি চাই আছা গাড়ী ক'ত গাড়ী গম নাপাওঁ আৰে এই মকটেলটোৰ কাম হ'ব এই যোনে আমাক পঠিছিল সিয়ে নিছি গাড়ীখন সিয়ে চব আছে সি কৈছিল না ইয়াতে থৈ যা বুলি সি চাম বুলি কৈছিল নে তাৰ নাম্বাৰটো নাৰাখিলো এতিয়া কি হ'ব ভাই কি হ'ব তোৰ কথা শুনি পেলাই তাৰ কথা শুনিলে গাড়ীখন এটা থৈ গৈছিলো এই আমাক কিয় ধৰে? আমি এইবিলাকত নাই ভাই। তই চাবা গৈছিলি আমি নাই তই আছা কইনা চাবা তোৰ কাৰণে আহি গৈছো আমি নহ'লে আমি বেলেগত গেলো নহয় কি ক'বা আছে ইয়ে ভাই বেলেগৰ পৰা গাড়ীখন খুজি আছিলো তাকো পাই সিহঁতৰ ল'ৰাটো স্কুলৰ পৰা আনিব যাম বুলি এতিয়া মই গাড়ী দিব লাগিব নতুন চলিও দিব লাগিব চলি কৰবাই দিম গাড়ী দিব লাগিব আমি নাই ভাই এইগিলাখনত তই যি কৰা কৰ ভাই ঐ ভাইজু কি যি কৰা কৰ তহঁতৰ তোৰ মতে কথা মতে গৈছিলো না আমি নাই ভাই আমি নাই? মই নাই ভাই এগলাখানত মই কিন্তু এগলাখানত মিছা কথা মই কিন্তু নাই দেই তই যি কৰা কৈ থাক মই এগলাখানত নাই দেই মই নাই কিন্তু মইতো হয় নাই নেকি এগলাখানত। এতিয়া বিপৰীত টাইমত মোক কৰিব ওলছা নাই দেই, হা কেছ দিলি মই তহঁতৰ দূৰৰ নামো কম বা আগলা মই গৈছিলো কইনা চাবা হা আমি যাওঁ তই যি কৰা কৰ আমি কি মোক থৈ যাব ওলছা তহঁতে গেলো আমি তই থাক ক'ত যে তহঁতে হা গাড়ী নলগাই গাড়ী ক'ত পাবি তই এতিয়া গাড়ী কি ক'ত পাবি সেই মক্কেলটোক বিচাৰো যাৱা গাঁৱত বিচাৰি যাওঁ এই বগীটা হোক আমি যাওঁ যাওঁ যাচোন বাছা বিপৰীত টাইমত মোক থৈ গৈছে তহঁতে হে গাইজ তো এখেতসকলকো চিনি পাব লাগিছিলে ব্লেক এণ্ড হোৱাইট আগতে টিকটকত বহুত ফেমাছ আছিল এতিয়া ইউটিউবত নতুনকৈ চেনেল খুলিছে তাতে বহুত ধুনীয়া ধুনীয়া কণ্টেণ্ট দি আছে কমেডি কণ্টেণ্ট আপোনালোকে চাব আৰু তেখেতসকলৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যি কৰে কৰি থাকক আৰু একদম সাবস্ক্রাইব